নমস্কাৰ কৃষক বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱাবাৰ মোৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ যে আপোনালোকক খেৰবোৰ কেনেকৈ কাটিব লাগে বা কিমান ইঞ্চি কাটিব লাগে। এইবাৰ মই এই ভিডিঅ'টোত দেখুৱাম আপোনালোকক খেৰবোৰ কটা হোৱাৰ পিছত আপোনালোকে কি কৰিব লাগে। মোৰ নেক্সট লেভেল। আপোনালোকে ধৈৰ্য ধৰিব। মই বাৰে বাৰে আপোনালোকক এটা কথাই কৈ আছোঁ যে মাছৰুম খেতি কৰিবলৈ হ'লে বা লাফু খেতি কৰিবলৈ হ'লে ধৈৰ্য লাগিব। আপোনালোকক এটা বস্তু আপোনালোকে ধৈৰ্য ধৰি চাব লাগিব, শিকিব লাগিব। আপোনালোকে খেৰবোৰ কটা হোৱাৰ পিছত চাওক, মই প্ৰেক্টিকেল কৰি আপোনালোকক দেখুৱাইছোঁ। খেৰবোৰ কটা হোৱাৰ পিছত এনেকৈ এটা যিকোনো পাত্ৰত, হয়তো থালিত বা আপোনালোকে জাল বা নেটতো ল'ব পাৰে। এনেকৈ ধুনীয়াকৈ বাৰে বাৰে ধুব, যাতে ধূলি বালিবোৰ ইয়াতে নাথাকে, খেৰত নাথাকে। ধূলি বালি থাকিলে অকণমান প্ৰব্লেম হয় মাছৰুম খেতি কৰাত বা মাছৰুম ফাৰ্মিং কৰাত। গতিকে আপোনালোকে ধুনীয়াকৈ ধুই ল'ব। ধুই পেলাই এনেকৈ এখন ধুনীয়া পৰিষ্কাৰ প্লাষ্টিকত থ'ব। ধুনীয়াকৈ পৰিষ্কাৰ কৰি এনেকৈ ধুব। থালিত ধুব পাৰে, মই বাৰে বাৰে কৈ আছোঁ আপোনালোকক। এনেকৈ থালিতো ধুব পাৰে, আৰামছে ধুব, যাতে ধূলি বালিবোৰ ইয়াতে নাথাকে। বন্ধুসকল, বহুত চেনেল আছে ইউটিউবত এনেকুৱা মাছৰুম খেতিৰ ওপৰত, বিশেষকৈ হিন্দী কোৱা মানুহবোৰ বহুত এনেকুৱা চেনেল বনায়। কিন্তু সিহঁতৰ চেনেলত বহুত ফেক থাকে। সিহঁতৰ মতে কৰিলে বহুত আমি লছ খাব লগা হয়। পোনপ্ৰথমে ময়ো সেনেকৈ কৰিছিলোঁ, সিহঁতৰ চেনেল চাই কৰিছিলোঁ, কিন্তু এতিয়া মই বাদ দিলোঁ। আৰু সিহঁতৰ বহুত ফেক থাকে। মই নিজে প্ৰেক্টিকেল কৰি এতিয়া মই নিজে কৰোঁ। সিহঁতৰ 100% মোটামুটি 99% সিহঁতৰ ফেক, যিবোৰ হিন্দী ভাষীৰ চেনেল মাছৰুমৰ ওপৰত কৰে। গতিকে বন্ধুসকল, এনেকৈ আপোনালোকে লাহে ধীৰে কৰিব, ইমান খৰধৰ কৰিব নালাগে। এটা শিকক, আৰামছে শিকি যাওক আৰু আৰামছে কৰক। ইমান খৰধৰ কৰিব নালাগে। এনেকৈ ধুব। আপোনালোকক মই দেখুৱাম নেক্সট এই চাফা খেৰবোৰ এনেকৈ পৰিষ্কাৰ পানীত চাফা কৰি লোৱাৰ পিছত কি কৰিব লাগে। আপোনালোকক মই নেক্সট ভিডিঅ'ত আৰামছে দেখুৱাই দিম আপোনালোকক। হয়তো আপোনালোকে ভিডিঅ' মোৰ ডেইলি পাব, এদিন দুদিন হ'ব পাৰে, ডেইলি পাব। চাই থাকিব মোৰ ভিডিঅ'বোৰ। কিবা যদি জানিব লগা আছে কমেণ্ট কৰিব, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰো কৰি দিব। বন্ধুসকল, আগবাঢ়ি যোৱা। আমি অসমবাসীসকলে এনেকৈ আগবাঢ়িব লাগিব। যিকোনো এটা খেতি কৰি, যিকোনো এটা হাতত কাম ল'ব লাগিব। বেলেগত কাম বিচাৰি যোৱাতকৈ ইয়াতে এটা উপাৰ্জনৰ উপায় কৰি ল'ব পাৰে, ডেইলি ইনকাম কৰিব পাৰে। গতিকে বন্ধুসকল, আপোনালোকক বাৰে বাৰে কওঁ, এনেকৈ ধুনীয়াকৈ পৰিষ্কাৰ পানীত আপোনালোকে খেৰবোৰ চাফা কৰি ল'ব, যাতে ধূলি বালিবোৰ নাথাকে। মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম যে এনেকৈ ধুই লোৱাৰ পিছত কি কৰিব লাগিব, আমি কেনেকৈ কি কৰিব লাগিব। গতিকে বন্ধুসকল, চাই থাকিব মোৰ চেনেল। ধন্যবাদ, চাই থাকিব। নেক্সটত আপোনালোকক দেখুৱাম মই।